হয় বোলো বৈশিষ্ট্য মন্দিৰ আহিলোঁ আমাৰ অসমৰ গুৱাহাটী জিলাতে অৱস্থিত দক্ষিণ পূব দিশত থকা সন্ধিয়াচল পৰ্বতত অৱস্থিত মোৰ আহি ভালেই লাগিল বাৰু এইখিনি বান্দৰ দেখিছেনে ভয়ো লাগে আৰু ভালো লাগে দেখি কিনে আৰু ভিতৰলৈ ময়ো গতি কৰিলোঁ যাবলৈ আৰু ইয়াত দেখিছেনে মন্দিৰটো এই মন্দিৰটো বোলে আহোম ৰজা ৰাজেশ্বৰ সিংহৰ দিনতে বোলে 1766 চনতে বোলে কেৱল মহাদেৱক পূজা কৰিবলৈ এই মন্দিৰটো স্থাপিত কৰা হৈছিলে কিমান দূৰ হৈছে মইতো নাজানো কিন্তু পোৱা মতে এইখিনিয়ে সত্য আৰু ইয়াৰ মাজতে মই ওলাই দিছোঁ এইখিনি ইমান ধুনীয়া পানী কিমান ঠাণ্ডা আৰু ইয়াতে সৰুৰ পৰা পোৱালিৰ পৰা একদম বয়সস্থ মানুহলৈকে ইয়াতে গা ধুই আছে সকলোৱে আৰু দেখি কিনে ভালে লাগিছে বাৰু এইফালে সকলোবোৰ মানুহ এইবাৰ আহোঁতে বাৰু মানুহ নাছিলে ইমান তথাপি এইবাৰ বহুতেই মানুহ ইয়াতে যেনে পোৱালিটা পৰিবই লৈছিলে আৰু এয়া দেখিছে কোনফালৰ পৰা যে পানী আহিছে ক'ত যে পৰিছেই নহয়নে বাৰু আৰু এই পানীৰ মাজতে মই আছিলোঁ বুজিছেনে বাৰু আৰু এই পানীত খেল খেলি কিনে ময়ো আগবাঢ়িলোঁ এই দলংখিনিৰ ওপৰেদি আৰু এইখিনি বান্দৰ আকৌ মাজতে ঘপককৈ মই ওলালোঁ আৰু ওপৰৰ পৰা চাবলৈ পৰিৱেশটো যে কি যে ধুনীয়া আপোনালোকে আহিলে এনেও গম পাব এতিয়া মোৰ গৰম উঠত পানী আৰু কিবাখিনি অলপ লৈ ল'লোঁ আৰু মই আকৌ গতি কৰিলোঁ তাৰপাছত গৈ গৈ দেখিলোঁ এয়া দেখিছেনে ইয়াতো গা ধুই আছে আৰু ময়ো ঘপককৈ ওলাই দিছোঁ নহয় জানো ইয়াত অসমৰ বাহিৰে দূৰ দূৰণিৰ পৰা অহা সকলোবোৰ মানুহ ইয়াতে পূজা কৰিবৰ কাৰণে আহিছে আৰু ময়ো আহিলোঁ আজি এয়া দেখিছেনে বহুতো ধৰণৰ এই আশ্ৰমখন বনাবলৈ বোলে আহোম ৰজা ৰাজেশ্বৰ সিংহই 435 বিঘা মাটি বোলে দান কৰিছিলে তাকেহে কথাটো সঁচানে মিছা ক'বচোন দেই কমেণ্ট কৰি আৰু ইয়াত দেখিছে পানীৰ লগত অলপ খেল খেলি ময়ো আগবাঢ়িলোঁ ঘৰৰ ফালে এয়া লাষ্ট আকৌ এবাৰ দেখুৱাই দিছোঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি থৈ যাব বাই বাই